হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ বানপানীৰ কাৰণে। কাৰেণ্ট নাথাকে, এডিটিং কৰিব নোৱাৰি, মোবাইলত চাৰ্জ নাথাকে। সেইকাৰণে অলপ টাইম বৰষুণ দিছিলে, তাৰে কাৰণে ইমানটো পানী হৈ গ'ল। অকস্মাত ভবাই নাছিলোঁ ইমান পানী হ'ব বুলি। ঘৰত সোমা অৱস্থা হৈছে। মই থকা ৰুমটোতনো কিমান পানী হৈছে চাওঁ ব'লকচোন, দেখাই আছোঁ আপোনালোকক। এয়া অলপ টাইমৰ পানী এনেকৈ ইমান ভৰ্তি হৈ গৈছে। ৰাতিটো এনেকৈ কটাই এয়া চাওকচোন, তল চিৰিৰ পৰা ওপৰ চিৰি পালেহি। ৰাতিটো ভয়কৈ কটাই দিলোঁ। নেক্সট দিনা ৰাতিপুৱা ওলাই আহি পেলাই চাওঁ যে ইমানটো পানী হৈ গ'ল। ৰাতিটো মানে গাড়ীখন তল যাব বুলি ইটাৰ ওপৰত গাড়ীখন তুলি থ'লোঁ। 3টামানতে উঠি পেলাই এইবিলাক কৰি থাকোঁতে গ'লগৈ। এতিয়া ইমানটো পানী হৈছে, বাহিৰত ওলাবই নোৱাৰি। ইয়াৰ পৰা ইটা নি পেলাই গাড়ীখন ৰাতি তুলি থ'লোঁ। ঘৰত একদম ইহারে বৰষা হোৱা বুকুতে নামিতো চোৱা, তাতে দুয়ো ভিজিম মৰমতে। এইটো আমাৰ কলনীৰ ৰাস্তাটো চাওকচোন। মানুহজনে চাই যে সেইজন মানুহ, মই জুম কৰিছোঁ, দূৰত আছে মানুহজন। ইমান এক কঁকাল পানী হৈছে ৰাস্তাটো, মানে ক'ত যাবই নোৱাৰা হৈ গৈছে, ইমানটো পানী। নেক্সট দিনা পানীটো কমিল অলপমান, সেইকাৰণে ঘৰৰ বজাৰো নাছিল। অলপমান বজাৰ কৰিম বুলি ওলাই গ'লোঁ আৰু এয়া পানীটো দেখিয়ে বেয়া লাগিল। অলপমান ৰৈ দিলোঁ, ইমানটো পানী হৈছে, সাগৰ টাইপ হৈ গৈছে গোটেইখিনি। তাৰপিছত যাই থাকোঁতে মাছ পালোঁ, চানা মাছকে অলপমান লৈ আহিলোঁ। তাৰপাছত আনি পেলাই মই বাচি আছোঁ। ইপিনে মিষ্টাৰক মই ভাজিব দিছোঁ, তেওঁ ভাজি আছে আৰু ইপিনে মই গোটেইখিনি বাচি আছোঁ। হৈ গ'ল। এইকেইটা চাওকচোন, ইমান মৰম লগা পোৱালি, হাঁহৰ পোৱালি হৈছে এইকেইটা। ইমান মৰম লাগিছে, সেইকাৰণে হাতত তুলি ল'লোঁ। ভাল লাগিছে গোটেইকেইটা। বাকী আজি ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিলোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।